কবিতাৰ শিৰোনাম মই এটা দুষ্ট ল'ৰা কথা আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। মই এটা দুষ্ট ল'ৰা, সকলোৱে কয় মই হেনো কাকো সন্মান কৰিব নজনা এটা দুষ্ট ল'ৰা। হয়, মই এটা দুষ্ট ল'ৰা। মদ ভাং যোৱা ড্ৰাগছৰ বাহিৰে মই কাকো চিনি নাপাওঁ। এই পৃথিৱীত মোৰ বাবে সকলো অস্পষ্ট। মই দুষ্ট, কিন্তু কাৰ বাবে? তোমালোকৰ নিকৃষ্ট প্ৰেমৰ অভিনয়ৰ বাবে। নিকৃষ্ট প্ৰেমৰ অভিনয়ত কিন্তু তোমালোক বেছ পাকৈত। দিন ৰাত চিন নাই। তোমালোকৰ যি প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল, সেই সম্পৰ্কতেই মই থিতাপি লৈছিলো গৰ্ভত। সেই দিন ধৰি তোমালোকে মোক মদ ভাং চিগাৰেটৰ যি ধোঁৱা খুৱাইছিলা, তেতিয়াৰ পৰাই মই দুষ্ট। আৰু তোমালোকৰ যুগ্ম জীৱনৰ দিনাও মই সকলো বুজি পাইছিলো গৰ্ভৰ পৰাই। প্ৰেমৰ যে এখন ভেজাল সাগৰ আছে, সাঁতুৰিব জানিলে যে সকলো সম্ভৱ। মই সকলো তোমালোকৰ পৰাই শিকিছিলো। যেতিয়া মই এই পৃথিৱীলৈ আহো, তোমালোকে মোক দুগ্ধ পান কৰিবলৈ সময় পোৱা নাছিলা, কাৰণ মোৰ বাবে একেবাৰে সময় নাছিল তোমালোকৰ। মাথো চিনি পাইছিলা মদ ভাং যোৱা ড্ৰাগছ। এইবিলাক দেখি দেখি মই হলো এতিয়া এটা দুষ্ট ল'ৰা। ময়ো এতিয়া ভাল পাওঁ তোমালোকৰ দৰে মদ ভাং চিগাৰেট যোৱা ড্ৰাগছ।